বন্ধুসকলে কুশলে আছে বন্ধুসকল আজি আকৌ এটি নতুন ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিছো তো ভিডিঅ'টো কিছু ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে হেকলৈকে চাই থাকিব বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি মই বিৰিয়ানী বনাবলৈ ওলাইছো আৰু অলপ চিকেন কাৰী বনাম আৰু আপোনালোকক দেখুৱাই আছো গোটেইখিনি আৰু মই একদম নিজৰ ষ্টাইল বনাম সিম্পলকৈ বনাম যেনেকৈ মই জানো আৰু সেনেকৈ বনাম আৰু মই যেনেকৈ খাই আহিছো আপোনালোকক তেনেকৈ দেখুৱাবলৈ চেষ্টা কৰিম সো বন্ধুসকলে 1 কিলো মাংস লৈ লৈছো আৰু বিৰিয়ানীৰ কাৰণে মাংসটো অলপ ডাঙৰকৈ ল'ব লাগে আৰু মই ডাঙৰকৈ লৈছো আৰু ইয়াৰ পৰা কাৰিও বনাম আলু পিয়াজ কাটি ললো ইয়া সো বন্ধুসকল মই পৰিমাণ অনুযায়ী প্ৰথমে তেলটো দি ললো আৰু আপোনালোকৰ পৰিমাণ অনুযায়ী দিব যদি আপোনালোকে বনায় আৰু মই 1 কিলো মাংস আধা কিলো ইউজ কৰিম বুলি ভাবিছো আৰু সেই অনুপাতে মই তেলটো দি লৈছো আপোনালোকে এনেকৈ মিলাই লৈ ল'ব এয়া তেজপাত দি ললো আৰু এয়া বাখাৰ দি দিলো পিয়াজটো দি দিলো পিয়াজ দি দিলো আমি গোটেইখিনি এড কৰি দিম আৰু এয়া লৰাই দিব লাগিব গোটেইখিনি যাতে মিক্স আপ হৈ যায় পিয়াজখিনি ৰংচোৱাকৈ ভজা হৈ গৈছে এতিয়া আমি দিম আলু বিলাহী দি দিলোঁ আৰু হালধিও লগতে দি দিছোঁ আৰু নিমখো দি দিলোঁ এভৰিটো দি দিম এতিয়া ৰেড কালাৰৰ কাৰণে অলপ দি দিছোঁ এয়া চাওক ছানৰাইজ বাটাৰ পনীৰ বাটাৰ অলপ দি দিম গৰম মছলা অলপমান দি দিম অলপ দি দিম এইটো ধন্যবাদ জলকীয়া দি দিম তো বন্ধুসকল এতিয়া মাংসখিনি দি অলপমান পানী দি দিছোঁ কাৰণ তলত লাগি যাবতো আৰু লাৰি দিছোঁ তো এইবাৰ চাউলখিনি আমি দি দিম আৰু মাংসখিনিও আধা সিজা কৰিব লাগিব কাৰণ আধা সিজা কৰিলেহে ভাল হ'ব আৰু কুকাৰো এনেও চিটি মাৰিলে আৰু গোটেই সিজিবই সেইবাবে সাৱধানেৰে আধা সিজা কৰি এইবাৰ আমি আকৌ লৰাই দিব লাগিব চাউলকেইটা দি এতিয়া মই পানীৰ পৰিমাণ মিলাই ঢাকনিখন এনেদৰে দি লৈছোঁ আৰু অপেক্ষা কৰি আছোঁ অকল বিৰিয়ানীটো হৈ গৈছে তো কুকাৰৰ সাফৰখন খোলা গ'লেই মানে গম পাম যে কেনেকুৱা কি হৈছে আৰু আপোনালোকৰ শেষত ৰিভিউটো দি আছোঁ আৰু এতিয়া আমি কাৰীখিনি বনাবলৈ ওলাইছোঁ চাই থাকক কেনেকুৱাকৈ কি কৰোঁ কেনেকৈ বনাওঁ মোৰ ষ্টাইলত এয়া পোনপ্ৰথমে লৰাটোত তেল দি লৈছোঁ চাওক বেছিকৈ দিয়া নাই হৈ যাব এইখিনি তেলে তেল গৰম হোৱাৰ পিছত তেজপাত দি দিলোঁ বাখাৰ দি দিলোঁ চাওক তেল গৰম হৈছে এইবাৰ চাওক এই পিঁয়াজ দি দিলোঁ সৰহকৈ পিঁয়াজটো দি দিলে কাৰীটো ভাল হয় খাবলৈ চ' বন্ধুসকল মাংসটো মানে সিজি যায় কিন্তু আলুটো অলপ সিজাওঁতে টাইম লাগে সেইবাবে আলুটো প্ৰথমতে দি দিওঁ প্ৰথমতে দি দিছোঁ আৰু মছলাখিনি ইয়াতে এড কৰি দিছোঁ গোটেইখিনি আদা নহৰু তো এইবাৰ জিৰা গুড়াৰ পৰা আদি কৰি সেইখিনি মছলাখিনি দিব লাগিব বিলাহী দি দিছোঁ
বন্ধুসকল কি ৰং চঙে পৰিছে আৰু এনেকুৱা অলপ লাৰি থাকিব লাগিব তাৰপিছত এয়া ধুনীয়াকৈ ৰং চঙে পৰি গৈছে আলু অকল এপিচ মই দাই কৰি লওঁ এয়া ভাতৰ লগত খাবলৈ আৰু টেষ্টি দিব মুখে আছোঁ খাই থাকক এতিয়া দৈ দি দিম এয়া আমি দৈ দি দিলোঁ এতিয়া পৰিমাণ অনুযায়ী দি দিছোঁ আৰু মই অলপ এয়া হৈ যাব এতিয়া লৰাই দিলে হ'ল তো এতিয়া পানী দি দিম পানী দি দিব পৰা হৈছে बातें जरूरी है तेरा मिलना भी जरूरी मैंने मिटा देनी ये जो तेरी मेरी दूरी झूठी है बुरा है सारे दुनिया की इसकी जहां न चले বিৰিয়ানীখিনি ফাইনেলি ৰেডি হৈ গৈছে চাওক অ' মাই গড দিছ চাওক নকল এয়া চাওক নকল আলু সিজি গৈছে অকল এইখিনিতে এটা কথা ক'বলৈ ওলাইছোঁ বহুতো লগ বন্ধুৱে সুধি আছে যে বাটে বাটে লগ পালে কয় যে তুমি আগতে দিছিলা কবিতা দিছিলা এতিয়া কবিতা নিদিয়া নেকি একেবাৰে নিদিয়া হ'লা মই একেবাৰে নিদিয়া হোৱা নাই মই দিম কবিতাও দি থাকিম সময় সাপেক্ষে চাওক প্ৰত্যেক দিনাই মনবোৰ বেলেগ বেলেগ হৈ থাকে সলনি হৈ থাকে হয়নে এতিয়া মই ভাবিছোঁ যে আপোনালোকক মই যলৈকে যাওঁ বা আপোনালোকক সময় সুবিধা মিলে কিবা থাকিম আপোনালোকক ব্লগো দি থাকিম আৰু কবিতাও দি থাকিম কাৰণ মোৰ চেনেলটোৰ নামেই হৈছে শংকৰছ পয়েম ক্ৰিয়েটিভ আপোনালোকে ভাবক পয়েম শংকৰছ পয়েম আৰু এণ্ড ক্ৰিয়েটিভ এটা নতুনত্ব এটা সৃষ্টিশীল কিবা মই মোৰ যিখিনি মানে আপোনালোকক দেখুৱাব পাৰোঁ বা মই ক'ৰবাত এটা এঠাইলৈ গৈছোঁ আপোনালোকক দেখুৱাইছোঁ বা মোৰ স্মৃতি হিচাপেও সেইখিনি ৰৈ গ'ল যাতে মই পিছত সেইখিনি বস্তু চাই মোৰ কিবা এটা ভাল লাগিব সেইবাবে মই ইউটিউবত সাঁচি ৰাখিছোঁ মই চাই পেলাই যাতে ভাল লাগে বা এতিয়া মই কি কৰিছোঁ আৰু পিছত মই এইখিনি বস্তুকে আৰু চাব পাৰিম হয়নে হৈ যাবৰ কেতিয়াও মানে উভতি নাই হয়নে নাই তথাপিও মই এই সময়খিনিক মই ইউটিউবত আবদ্ধ কৰি ৰাখিব পাৰিম আৰু মই মন গ'লে মই চাই থাকিব পাৰিম সেয়াই আৰু কথাখিনি সেইখিনিয়ে মই দি থাকিম কবিতাও দিম আপোনালোকক হয়তো মোৰ অলপ দেৰি হ'ল কবিতা দিয়া নাই বহুত দিন হ'ল সেইবাবে বন্ধু বান্ধৱীসকলে সুধি আছে চ' দি থাকিম মই তো আপোনালোকে চাই থাকিব ফাইনেলি ৰেডি হৈ গ'ল চাওক বন্ধুসকল ফাইনেলি ৰেডি হৈ গ'ল এইয়া চাওক এতিয়া চোৱা আপোনালোকক দেখুৱাই আছোঁ এয়া বিৰিয়ানী এয়া চাওক মাংসটো সিজি গৈছে চাওক এইয়া এটা এটা হৈ গৈছে চাওক চয়া আৰু আপোনাক দেখুৱাইছোঁ কাৰী তো বন্ধুসকল এতিয়া খাব লাগে এতিয়া ৰখি থাকিব নোৱাৰে আৰু খাই থকা খোৱা লোৱা হৈ গ'ল আৰু ভালে লাগিল খাই গোটেইখিনি মজা হৈছে বিৰিয়ানীখিনিও ভালে লাগিছে আৰু দেখিছে একো মই বেছি বস্তু ইউজ কৰা নাই আৰু যেনেকুৱা সচৰাচৰ মাংস বনাওঁ সেনেকুৱাকৈ বনাইছোঁ আৰু চাউলটো মই বিৰিয়ানী চাউল নহয়
এই চাউলেৰে বনাইছোঁ এনেকুৱাকৈ ঠিক আছে বন্ধুসকল এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব তো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ইমান সময় চালেই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ তো ধন্যবাদ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ বাই বাই